আমৰ আচাৰ বনাবলৈ এয়া কালি টুকুৰা টুকুৰকৈ নিমখত কাটি থৈ দিছিলোঁ আৰু তাৰ পৰা ওলোৱা পানীটো এক্সট্ৰাকৈ থৈ এয়া হালধি সানি ৰ'দত দি দিছোঁ অকলে এটা ৰ'দতে দিম বেছিকৈ নুশুকুৱাওঁ আৰু এয়া লৈ লৈছোঁ চফ গুটি মেথি কুলা সৰিয়হ বগা সৰিয়হ এইকেইটা দৰদৰাকৈ পিচি ল'ম ইয়াতে জনি গুটি আৰু কালজিৰা দি দিম আৰু এই আচাৰখন বনালে ক'তোৱে পানী লাগি থাকিবলৈ নিদিব যিকোনো বস্তুতে হওক একোতে পানী লাগি থাকিবলৈ নিদিব আমকেইটা ধুই পেলাই আমকেইটা শুকুৱাইহে নিমখত দিব আৰু সকলো পাত্ৰ হেতা যি ইউজ কৰে ক'তো পানী লাগি থাকিবলৈ নিদিব আৰু দুদিন নিমখত দি নথব খুব নিমখ চোকা হয় আৰু এয়া জিৰা ধনিয়া বগা সৰিয়হ এইবোৰ অলপমান গৰম কৰি লৈছোঁ সকলোবোৰ আৰু ৰাই জালুক এয়া চফ আৰু শুকান জলকীয়া কেইটাত অকমান জ্বলা আছে এইখিনি খুন্দি ললোঁ আৰু তেলতে বেছি গোটা কৰি থকা এইখিনি দি দিছোঁ আৰু হিং দিছোঁ হালধি দিছোঁ কাশ্মীৰ মিৰ্চ পাউডাৰ দিছোঁ আৰু এইখিনি মছলাখিনি আমখিনি আৰু এই ভিনেগাৰ অলপ দি দিছোঁ আৰু এই আমৰ পৰা ওলোৱা ৰসখিনি যে নিমখত দি থোৱা ৰসখিনিও দি দিছোঁ ভিনেগাৰ ইউজ নকৰিলে কাজি নেমুৰ ৰসো অলপ দি দিব পাৰে এইভাগে কাঁচৰ বটলত ৰাখি কটনৰ কাপোৰ এখনে দি এই ৰ'দত দিব কমেও 15 দিনমানৰ পাছত খাব